চেনেল সৌৰভ গগৈ ট্ৰেভেলিং ব্লগ আৰু এতিয়া আছোঁ চলাং ভেলীত। আজি গৈ আছোঁ চিচুলে, মানে চিচুলে ইয়াৰ পৰা আছে প্ৰায় 20 কিলোমিটাৰমান আছে। মানে আজি চিচুতে ৰ'ব লাগিব আৰু এতিয়া আছোঁ টেণ্টত আছোঁ। তাৰপৰা এইফালে বস্তু অলপ থাকিবলৈ আছে, বান্ধিবলৈ আছে, বান্ধি লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है। গাইছ এতিয়া 5 কিলোমিটাৰমান আহিলোঁ, আকৌ এতিয়া ৰখি লৈছোঁ, অলপ ভাগৰ লাগিছে পূৰা। এইফালে দেখিছে যে গাইছ ৰাস্তাটো যে বহুত ওখ, এই গাড়ীখন দেখিছে। মই এতিয়া মানে সেইফালেদি যাব লাগিব, এনেকৈ ওপৰেদি এনেকৈ এতিয়া গৈ থাকিব লাগিব এতিয়া। আৰু এই গছজোপা দেখিছে গাইছ, যোনজন ঠিকাদাৰে ৰাস্তাটো বনাইছিলে কিন্তু চেলুট ভাই, চেলুট। মানে গছজোপা বচাত আছে, বহুত ভাল কাম কৰিছে এইটো। চাইকেল থৈছোঁ তাত, তেতিয়া কিবা এটা খাই ল'ব লাগিব। আৰু এই ৰাস্তাৰ মাজত ক'ৰ পৰা ঘোঁৰা আহিলে গাইছ। এইফালে দেখিছে পূৰা কুমলি, মানে একোৱে ধৰিব নোৱাৰি, মানে আন্ধাৰ পূৰা আন্ধাৰ মুন্ধা এনেকুৱা টাইপৰ। এতিয়া কিবা এটা খাই লওঁ, তাৰপৰা খাই লৈ আকৌ যাত্ৰা আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। दिल की धड़कन से आए जाना मेरे सब के हो जाए आना इस तरह धोरे तुम कैसे सोए जाना इस तरह धोरे लो लो लोरी सुनाना। গাইছ এতিয়া মই আহিলোঁ 7 কিলোমিটাৰমান, আৰু অটল টানেল আছে আৰু 4 কিলোমিটাৰ। এতিয়া যাব লাগিব, অলপমান ৰৈ লৈছোঁ ইয়াত। আৰু গাইছ এইফালে দেখিছে পাহাৰত পূৰা বৰফ পৰি আছে, আৰু জেগাডোখৰ পূৰা ঠাণ্ডা হৈ যায় মানে এতিয়া। আকৌ চিঞৰবাখৰ মানে একদম পূৰা ঠাণ্ডা পৰিৱেশ মানে গাইছ। আৰু দুইফালে পাহাৰ, মাজেদি নৈ, আৰু এইফালে দেখিছে গাইছ পূৰা পাহাৰত ডাৱৰ লাগি আছে। আৰু বিশেষকৈ এই সময়খিনি মানে কিবা চাৰিওফালে পৰা কিবা সেউজীয়া আৰু কিবা এই মানে ঠাণ্ডা, মানে বহুত ঠাণ্ডা পৰিৱেশ। মানে গাড়ী চাড়ী সিমান নাই, মানে পলিউশ্যন নাই মানে ইয়াত মানে। আৰু এই নৈখন দেখিছে গাইছ, কি লেভেলত পানী আহিছে, মানে পাহাৰৰ পৰা বৈ আহিছে, তেনেকুৱাই হ'ব। আৰু এই ব্ৰীজখনৰ নাম হৈছে কিবা ধুন্দি ব্ৰীজ বুলি কয়। আৰু মেইন ধুন্দি মানে ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আছে মানে মেইন ধুন্দি। তাৰপিছতে পামগৈ ধুন্দি কিবা ভেলী বুলি আছে, তাত পামগৈ মানে। গাইছ বৰফ চাওক, বৰফ এইবোৰ চাওক, বৰফ চাওক, পিছে গোটেই বৰফ। গাইছ মই আছোঁ এতিয়া ধানদিত, আৰু ইয়াৰ পৰা অটল টানেল আছে 3 কিলোমিটাৰ। আৰু গাইছ ক'ত পালোহি মানে মই নিজে গম পোৱা নাই, মানে ইমান ধুনীয়া জেগাডোখৰ। মানে গৰমটো হৈছে, পূৰা ঠাণ্ডা বতাহ মাৰিছে খালি। আৰু গাইছ এইটো কিবা ইণ্ডাষ্ট্ৰিয়েলৰ নিচিনা লাগিছে, মানে তেনেকুৱাই চাগে কিবা। আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ ক'ৰ পৰা মানে আহিছোঁ, মানে ইমান সেই তলৰ পৰা উঠি আহিছোঁ এনেকৈ। আৰু ইয়াৰ পৰা অটল টানেল আছে আৰু মাত্ৰ 2.5 কিলোমিটাৰ। আৰু কিবা এজনে কৈছে মানে আগত কিবা বোলে পাহাৰৰ এইবোৰ কিবা এই শিল কিবা খহি আছে বুলি কৈছে। মানে ভয় লাগিছে অলপ গাইছ, আৰু ভৰি বিষাইছে পূৰা। এতিয়া সন্ধিয়া হ'ব এতিয়া অলপ পাছত বেলি যাব। আৰু এইখন চাইকেলখন মানে বিহু দেখা দিছে পূৰা। আজি 1 চকাটো আকৌ পেচ হ'ল, এতিয়া পেচেছ মাৰিলোঁ বাৰু। আৰু গাইছ এতিয়া MTB চিন্তি গৈ থাকোঁ ওপৰলৈ, অটল টানেল পামগৈ। আৰু ইয়াৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ আছে, পামগৈ এতিয়া। মানে এতিয়া যাব লাগিব। এইডোখৰ পূৰা ওখডোখৰ আছে, মানে আগত এইডোখৰ দিছে গাড়ীখন গৈছে এনেকৈ যে, এইফালে ওখডোখৰ আছে। ऐसी जिंदगी हम छिप छिपाए हम ना आए हम ना গাইছ চাইকেল মানে নুঠিছে, মানে পূৰা পিছফালৰ পৰা কোনোবাই টানি থকা নিচিনা লাগিছে, বহুত জোৰ লাগিছে মানে গাইছ তুলিবলৈ। এতিয়াতো উঠিব লাগিব ন, অটল টানেল পালোহি এতিয়া, বেছি দূৰ নাইচোন আৰু। ইয়াতে অলপ ৰখি লওঁ এতিয়া। গাইছ উঠিলোঁ, পালোহি। গাইছ ফাইনেলি পাই গ'লোহি অটল টানেল ৰোহতাং। আৰু এতিয়া পানী চানী খাই লওঁ পূৰা, ভিতৰত মানে ৰখিব নিদিয়ে, মানে গৈ থাকিব লাগিব পূৰা। এইটো আছে 9.4 কিলোমিটাৰ দীঘল। এতিয়া চিধাই যাব লাগিব। গেটখনৰ ভিতৰত সোমালোঁ গাইছ এতিয়া।
আৰু মানে কিবা এই ৰখিব নিদিয়ে মানে তাইক চিধা চিধি যাবলৈ কৈছে। ফাইনেলি টানেলৰ ভিতৰত সোমালোঁ। ঠাণ্ডা মানে বহুত ঠাণ্ডা হৈছে। এই ভিতৰত কিবা AC লগাই থৈছে নেকি। আৰু গাড়ীবোৰ সিফালৰ পৰা আহি আছে, মই সিফালৰ পৰা গৈ আছোঁ। আৰু গাইছ ধেমালি নহয় কিন্তু 9 কিলোমিটাৰ এনেকৈ পাহাৰৰ মাতললৈ যোৱা মোৰ কিবা উশাহ চোশাহ নোপোৱা নিচিনা লাগিছে। তো গাইছ এতিয়া এই 9 কিলোমিটাৰ দীঘল অটল টানেলটো পাৰ হ'লোঁ আৰু ইয়াতে অলপ মানে এতিয়া ৰখি লৈছোঁ। গধূলি হ'ল মানে গাইছ, ফটো চটো অলপ মাৰিম বুলি ভাবিছিলোঁ মানে এই দলংখনত মানে এইটো মানে কিবা এই ভিউ পইণ্ট মানে ইয়াত যোনে আহে মানে ফটো চটো মাৰি থৈ যায় মানে বহুত ভাল জেগা হয় মানে। খালি এতিয়া আন্ধাৰ হৈ গ'ল, এতিয়া ফটো চটো মাৰিব পৰা নহ'ব এতিয়া। আৰু এইফালে ৰাইট চাইডে যায় স্পিতি ভেলী, লেফ্ট চাইডে যায় চিচুলৈ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আছে গাইছ। আৰু আজি চিচুতে থাকিব লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু গাইছ নেক্সট ভিডিঅ'ত লগ পাইছোঁ সকলোকে। কাইলৈ যাম চিচু টু কেলং গৈছোঁ গাইছ। আৰু আজিলৈ বাই বাই।